Welcome to my YouTube channel Assamese Tutorial. আজি এইটো ভিডিঅ'ত দেখাম যে অতি সহজতে আপোনাৰ বয়স কেনেকৈ ওলাব। আপোনাৰতো এন্ড্ৰইড মোবাইল আছে, কি কৰিব? প্লে ষ্টৰত যাব, যাই কিনে এটা 2 MB এপ ইনষ্টল কৰিব। কি লিখিব? এছ ক্যালকুলেশন বুলি টাইপ কৰি দিব। এটা এপছ ডাইৰেক্টলি খুলি যাব। এইটো এপছ ডাইৰেক্টলি ওপেন হৈ গৈছে, এছ ক্যালকুলেশন বুলি। মই ইনষ্টল কৰিছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। মই আৰু এই এপছৰ লিংকটো ডিসক্ৰিপশনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ইনষ্টল কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাল এটা বটন আছে তাত এটা ক্লিক কৰি দিব আৰু লগত এটা বেল আছে হেতুটো এটা ক্লিক কৰি দিব। মই ষ্টাৰ্ট কৰি আছো, ওপেন কৰি আছো, আপুনি ইনষ্টল কৰি ল'ব। পিছত এলাও আছে মাৰিলো, তাৰ পিছত কি কৰিব লাগিব? গেট ষ্টাৰ্ট ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে চাওক এনেকৈ এটা পেজ খুলি গৈছে। খুলি যোৱাৰ পিছত চাওক ডেট, টুডেজ ডেট, তাৰ মানে এইটো কাৰেণ্ট ডেট, আজিৰ ডেটটো এইটো। আৰু তলত লিখা আছে ডেট অফ বাৰ্থ। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিব। ফাৰ্ষ্টত দিব ডে 28 দিন 7 মাহ 1993, এইটো মোৰ ডেট অফ বাৰ্থ। এতিয়া ক্যালকুলেট আৰু ক্লিয়াৰ, যদি এইটো ভুল হৈ থাকে আপুনি ক্লিয়াৰ মাৰি দিব। ইয়াত ক্লিয়াৰ মাৰি দিয়াৰ লগে লগে গুচি গৈছে। যদি ক্যালকুলেট কৰিব লাগে এইটো ক্যালকুলেট কৰি ল'ব। মই আকৌ মাৰি আছো, এতিয়া ক্যালকুলেট কৰিলো, কৰাৰ লগে লগে মোৰ হল 24 বছৰ 5 মাহ 5 দিন হৈছে। আৰু নেক্সট বাৰ্থডে কেতিয়া আছে? 6 মাহ 26 দিন আছে। আৰু মই তলত চাক এক্সট্ৰা বুলি লিখা আছে, মই কিমান দিন জীয়াই আছো, কিমান সেকেন্ড, কিমান আৱাৰ, কিমান উইক, এইটো ইয়াতো লিখা আছে। টোটেল ইয়াৰ হল 24 ইয়াৰ 24 মাহ। আৰু টোটেল মন্থ কিমান হৈছে? 293। টোটেল উইক কিমান হৈছে? 1274। টোটেল ডেজ কিমান হৈছে? টোটেল আৱাৰ, টোটেল মিনিট, টোটেল সেকেন্ড সব লিখা আছে। তো বহুত ভাল এপছ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো আৰু এজন ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰি দিব। ওকে বাই, টেক কেয়াৰ, জয় আই অসম।